Check the ladies. দেউতা, তুমি মোৰ অহংকাৰ। কৰোঁ মই অহংকাৰ। সহ্য কৰিছা মোক তুমি সেই জন্মদিনটোৰ পৰা। আশাবাদী জীৱনৰ তুমিয়েই প্ৰধান সম্বল, প্ৰেৰণাৰ স্থল। সৰুকালৰ সেই অভিমানবোৰৰ সমল দেখাই দিলা সপোন দেখাৰ এক অভিনৱ কৌশল। তোমাৰ সততা, নিষ্ঠা আৰু মানৱীয়তাক সদায় সুৰ। মোৰ বাবে তুমি এক জ্বলন্ত সূৰ্য। ঘৰখনৰ দায়িত্বৰ বাবে তোমাৰ সপোনবোৰক বলিদান দিছা। তোমাৰ আঙুলিত ধৰি থিয় হোৱাৰ দিনাৰ পৰাই শিকাই আহিছা জীৱনত জীয়াই থকাৰ মন্ত্ৰণা, মানৱীয়তা, নিস্বাৰ্থতা আৰু এক সত্য পথৰ সংগ্ৰাম। মনত আছেনে দেউতা, সেই যে মোৰ স্কুল ছুটি নোহোৱালৈকে তুমি তোমাৰ ব্ৰেভো স্কুটাৰখন লৈ মোলৈ অপেক্ষা কৰা মুহূৰ্তবোৰ? কিমান যে আছে পাহৰিব নোৱাৰা স্মৃতি। দেউতা, সৰুতে তুমি কোৱা সেই পুৰণি দিনৰ কথাবোৰ, সাধু সাধু লগা কাহিনীবোৰ আজি হয়তো মই উপলব্ধি কৰিছোঁ। তুমি মোৰ জীৱনৰ ছাঁ, মোৰ আদৰ্শ, সাহস, মোৰ বিশ্বাসৰ সমল। প্ৰথম গুৰু তুমি। তোমাৰ গুৰুৰ দক্ষিণা মই হয়তো কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম, কিন্তু মই প্ৰতিশ্ৰুতি দিব পাৰিম তোমাৰ সপোনবোৰক বাস্তৱায়িত কৰাৰ অপ্ৰাণ প্ৰয়াস, এক জ্বলন্ত প্ৰয়াস।